মূঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা। কোনোবা এজন উপভোক্তাই যেতিয়া এটা নিৰ্দিষ্ট দ্ৰব্যৰ বিভিন্ন গোট উপভোগ কৰে তেতিয়া তেওঁ আটাইখিনি গোটৰ পৰা পোৱা উপযোগিতাৰ সমষ্টিয়ে হৈছে মূঠ উপযোগিতা বা টোটেল ইউটিলিটি। আৰু প্ৰান্তিক উপযোগিতা হৈছে বা মাৰ্জিনেল ইউটিলিটি হৈছে তেওঁ শেষৰ গোটটোৰ পৰা যি উপযোগিতা লাভ কৰিলে সেয়া হৈছে মাৰ্জিনেল ইউটিলিটি। এতিয়া আমি প্ৰান্তিক উপযোগিতাৰ ক্ষেত্ৰত এটা বিধি প্ৰযোজ্য হয়, হেতু কোৱা হয় ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা, ল অফ ডিমিনিশ্বিং মাৰ্জিনেল ইউটিলিটি। তাৰ মানে এনেকুৱা ধৰণৰ হয় যে আমি যেতিয়া এটা নিৰ্দিষ্ট বস্তু উপভোগ কৰোঁ, সেই উপভোগ কৰা বস্তুটোৰ যিমান গোট আমি উপভোগ কৰোঁ, গোটৰ সংখ্যা বঢ়াৰ লগে লগে উপযোগিতা লাহে লাহে কমিবলৈ ধৰে। উদাহৰণস্বৰূপে আমি যেতিয়া খুব পিয়াহত পানী খাব বিচাৰিছোঁ, পানী যেতিয়া আমি প্ৰথম গিলাচ পানী খাওঁ, সেই প্ৰথম গিলাচ পানীয়ে আমাক যিমান উপযোগিতা দিব, প্ৰথম গিলাচ পানী খাই যিমান আমি তৃপ্তি লাভ কৰিম, তাৰ পিছৰ গিলাচে সমান উপযোগিতা দিব নোৱাৰে। আৰু ক্ৰমান্বয়ে আমি যেতিয়া পানীৰ বেছি গোট উপভোগ কৰি গৈ থাকিম, শেষলৈ এনেকুৱা হ'ব যে আমি এটা সময়ত পানী আৰু খাব নোৱাৰা হ'ম আৰু অতিৰিক্ত পানী খালে আমি তাৰ পৰা বিৰূপ প্ৰতিক্ৰিয়াহে পাম। সেই এনেদৰেই প্ৰান্তিক উপযোগিতা, শেষৰ গোটটোৰ পৰা পোৱা উপযোগিতা সদায় কমি যায়। কিন্তু এই ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধি প্ৰযোজ্য হ'বৰ কাৰণে কিছুমান অন্য অৱস্থা কিছুমান অপৰিৱৰ্তনীয় হৈ থাকিব লাগিব। যেনে যিটো দ্ৰব্য উপভোক্তাজনে উপভোগ কৰে সেই দ্ৰব্যটোৰ প্ৰতিটো গোট একে ধৰণৰ হ'ব লাগিব। যদি আমি পানী গিলাচৰ কথাই লওঁ, তেতিয়াহ'লে পানীৰ প্ৰতিটো গিলাচৰ আকৃতি বা পৰিমাণ সমান হ'ব লাগিব। পানীয়েই হ'ব লাগিব, তাৰ জেগাত চৰ্বত বা অন্য বস্তু হ'ব নালাগিব। দ্বিতীয়তে সেই বস্তুটোৰ প্ৰতি উপভোক্তাৰ ৰুচি জড়িত হৈ থাকিব নালাগিব। তেতিয়াও তেওঁৰ ৰুচি বা তেওঁৰ আকৰ্ষণ বা তেওঁৰ অগ্ৰাধিকাৰ জড়িত থাকিলেও এই বিধিটো প্ৰযোজ্য নহ'ব পাৰে। তৃতীয়তে কোনো ৰাগিয়াল দ্ৰব্য হ'ব নালাগিব, কাৰণ ৰাগিয়াল দ্ৰব্যৰ ক্ষেত্ৰত দেখা যায় যে যিমানে অধিক গোট উপভোগ কৰা হয় তাক আৰু উপভোগ কৰাৰ ইচ্ছা জাগে। উপভোক্তাজন এজন স্বাভাৱিক মানুহ হ'ব লাগিব, তেওঁ মগজৰ বিকৃতি থকা মানুহ বা সৰু বাচ্চাও হ'ব নালাগিব, কাৰণ তেওঁলোকে সঠিক অনুমান কৰিব নোৱাৰে। এই কথাকেইটা প্ৰযোজ্য হ'লে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধিও প্ৰযোজ্য হ'ব।